গুড মৰ্ণিং সকলোলৈকে। আজি মই আপোনালোকলৈ এটা ঔষধি শাকৰ ৰেচিপি লৈ আহিছোঁ। পিৰালি পালেং, হয়তো বহুতে চিনি পায়। পিৰালি পালেং মাছৰ সৈতে খাবলৈ ভাল, আৰু অন্য তেনেকৈ ৰেচিপি জনা নাছিলোঁ, সেইকাৰণে বহুত শাক হৈ আছিলে। বাইদেউ এগৰাকীৰ ভিডিঅ' পাই মই চাই ৰেচিপিটো ট্ৰাই কৰিছিলোঁ, বহুত ভাল লাগিল। প্ৰায়ে মই এতিয়া তেনেকৈ বনাওঁ। আজি সেইকাৰণে মই তাৰে এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে খাই চাবচোন, বিৰাটেই এটা সোৱাদযুক্ত ৰেচিপি। এয়া পিৰালি পালেং মই এমুঠি ভালদৰে আগবোৰ ছিঙি ল'লোঁ। এয়া ফুলবোৰ আপোনালোকে ছিঙি ল'ব। মই ছিঙি লৈছোঁ ফুলবিলাক। এয়া কাটি লোৱা শাক আৰু আলু, আদা, নহৰু আৰু পিঁয়াজ আৰু এটা ডিম। মই ডিমটো গুলি লৈ 2-3টা সৰু সৰুকৈ অমলেট কৰি পিচ পিচ কৰি লৈছোঁ। কেৰাহীত গৰম তেলত মই আলু ফ্ৰাই কৰি লৈছোঁ। একেবাৰে সিজি যোৱাকৈ নহয়, কম চিমত আলুখিনি অকণমান ফ্ৰাই কৰি ল'লে ভাল হয়। এই আলুখিনি মই অকণমান ফ্ৰাই কৰি লৈছোঁ। অকণমান ৰং ধৰা হওঁতে মই অকণমান নিমখ দিছোঁ। এয়া আলুখিনি ফ্ৰাই কৰি হ'বৰ হৈছে। আলুখিনি এতিয়া মই তেলৰ পৰা উঠাই আনিলোঁ, আৰু তাতে মই যিহেতু তেল আছিলেই কেৰাহীত, আদা, নহৰু, পিঁয়াজৰ পেষ্টটো দি দিলোঁ। এতিয়া শাকখিনি দিলোঁ। শাকখিনি ভালদৰে লৰাই ল'লোঁ। ভালদৰে লৰোৱাৰ পিছত মই শাকত অকণমান নিমখ দিম। এয়া অকণমান নিমখ, অকণমান হালধি, আকৌ ভালদৰে লৰাই ল'লোঁ। শাকখিনি লৰাই তাৰ পাছতে মই ফ্ৰাই কৰি লোৱা আলুখিনি দি দিলোঁ। আলুখিনি দিয়াৰ পাছত আকৌ কেইবাবাৰো লৰাই, যিহেতু আলুখিনি অলপ ফ্ৰাই কৰি থোৱাই আছে, এতিয়া অকণমান 2-3 মিনিটমানৰ কাৰণে অকণমান ঢাকোন দি দিলোঁ। ঢাকোন দি দিলে আলুটো অকণমান সিজিব। ঢাকোন দিয়াৰ পিছত দেখিছেনে, তাৰ ৰঙেই বেলেগ হৈ পৰিলে। এয়া আলুটো সিজিছে। এতিয়া মই অলপ গৰম পানী দিছোঁ। গৰম পানী দি ভালদৰে উতল আহিবলৈ দিছোঁ। এয়া উতল আহিছে। এয়া আলুখিনি সিজিছে। আলুখিনি সিজিলে তাৰপাছতে মই এতিয়া পিচ কৰি লোৱা ডিমখিনি, অমলেট ডিমখিনি তাতে দি দিছোঁ। এয়া দেখিছেনে, পিচ কৰি লোৱা অমলেট ডিম। এতিয়া ভালদৰে লৰাই
কালাৰটো কিমান ধুনীয়া হৈছে দেখিছেনে? এইয়া কিমান সুন্দৰ এটা ৰেচিপি। শাক নোখোৱা ল'ৰা ছোৱালীয়েও এই শাকখিনি খাব। দেখিছেনে? ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আগৰ ভিডিঅ'টো আপোনালোকে মোক ইমান মৰম দিছে, অশেষ ধন্যবাদ থাকিলে।